খবৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু হয়তো আজি ভিডিঅ'টোৰ থাম্বনেইলছ আপোনালোকে নিশ্চয়কৈ বুজিব পাৰিছে যে ভিডিঅ'টোত আমি কলৈ গৈ আছোঁ বা কি হ'বলৈ গৈ আছোঁ। আজি ভিডিঅ'টো অন্য ভিডিঅ'টোত মানে কিছু ব্যতিক্ৰমী। আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি নৰনাৰায়ণ সেতুৰ একদম নিচেই কাষৰ পৰা। এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি গৈ আছোঁ এটা বেলেগ জেগালৈকে। মানে এতিয়া সময় হৈছে 10টা বাজিল, বহুত দূৰ হয় কিন্তু তথাপিও মানে এইটো ওলাওঁতে দেৰি হৈ গ'ল। তো হৰবিলাস আৰু মই আহি ইয়াতে ৰখি আছোঁ, এতিয়া বাকীবিলাক আহি আছে কিন্তু আহি পোৱা নাই। এতিয়া ব্যায়াম কৰাত বিজি হৈ গৈছে। কিহৰ এক্সাৰচাইজ এইবিলাক? কমৰ বিষয়ে কৈছোঁ আমি ফাৰ্ষ্ট কৈছোঁ আমাৰ বেছি দেৰি হৈ গ'ল। আমাৰ টাইম আছিল মিটাৰ টাইম 7টা বজাত আৰু আমি ওলাইছোঁ 9টা বজাত। দেৰি হৈ গ'ল, বাকীখিনি আহি পোৱা নাই, আমি ৰখি আছোঁ। আমাৰ গাইসকল আহিয়ে পোৱা নাই, ইমান দেৰি লাগি আছে যে। চাবৰে মন তোমাকে বাৰ কাষৰ পৰা দিবৰে মন মৰম অকণ বিয়াত কৰাই দিয়া দিব লুৱাই ল'ব শিৰতে ৰঙা ৰং তোমাক মোৰ দিবৰে মন উৰতে উৰৰিখন কাষলে অহা নাই মন তুলসী পানী তুলিবলৈ মন তুলসী ওলাইছে গোপিনী ঐ ৰাম। আজিৰ এই সুন্দৰ দিনটো আৰম্ভ কৰিবলৈ লৈছোঁ এই গুমটিখনৰ পৰা একাপ চাহৰ সৈতে। দুধনৈত থকা এই গুমটিখন আমাৰ বাবে খুব প্ৰিয়। এইপিনে আহিলে যেন ইয়াত চাহকাপ নাখালে মনটোৱেই নহয়। আৰু শেষত আমাৰ টীমটো আহি ইয়াতে উপস্থিত হ'ল আৰু আমি যাত্ৰাটো আৰম্ভ কৰিম ইয়াৰ পৰাই। তেতিয়াহ'লে বলক একদম ভিডিঅ'টো শেষলৈ চাই থাকিব। এনেদৰেই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভূটান বৰ্ডাৰত থকা সেই বিশেষ ঠাইখন দেখুৱাবলৈ। তো ভিডিঅ'টো একদম শেষলৈকে চাব বুলি আশা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেতিয়াহ'লে দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেদৰে আমি অৱশেষত আহি পালোঁ বঙাইগাঁও পুলিচ পইণ্ট। আপোনালোকে যদি কেতিয়াবা গুৱাহাটীৰ ছাইডৰ পৰা আহে তেতিয়াহ'লে বঙাইগাঁও পুলিচ পইণ্টৰ এই লেফ্ট ছাইডৰ চিধা গৈ কিনে আপোনালোকে চাপাগুৰিলৈকে যাব লাগিব। আৰু এইখিনিতে এটা কথা মন কৰিব, বঙাইগাঁৱৰ এই পুলিচ পইণ্টটো যে একদম হাই ৰিস্ক। ইয়াতে মানুহে প্ৰায় ফাইন ভৰিবলগীয়া হয় বিকজ টাৰ্ণিং লওঁতে ভুল কৰি দিয়ে আৰু ট্ৰাফিকে ধৰি লয়। সেইকাৰণে আমাৰ চকুৰ সন্মুখতে প্ৰায় 4জন মানুহে ফাইন দিবলগীয়া হয়। তো আপোনালোকে আহোঁতে একদম চাই চিন্তি আহিব। আৰু এইখিনিতে আমাৰ লগত এটা বহুত ডাঙৰ ইনচিডেণ্ট হৈ গ'ল। এই সকলোবোৰ আপোনালোকক জনাম একদম তাত গৈ পাই পেলাই। আৰু বতৰটো চাওক না কেনেকুৱা হৈ আহিছে, ইমান ডাঙৰ বৰষুণ আহিব। তো জল্দি জল্দি যাওঁ, ক'ত বৰষুণে লগ দিয়ে আমাক নাজানো। তো যিমান দূৰ পাৰোঁ আগুৱাই গৈ থাকোঁ। আৰু শেষত বৰষুণে আমাক লগ দিলে। আমি এতিয়া আছোঁ বঙাইগাঁও চপাগুৰি
আৰু যদিও বৰষুণে লগ দিলে তথাপি আমি ৰেইনকোট চেইনকোট পিন্ধি একদম ৰেডি হৈছোঁ যিমান বৰষুণ আহিলেও এতিয়া তাৰমানে আমাক আৰু ৰখাই ৰাখিব নোৱাৰি তো যাম বুলি ওলাই আহিছোঁ যেতিয়া যামেই তেতিয়াহ'লে একদম দেৰি নকৰোঁ ব'লক এই বৰষুণৰ মাজে মাজে আমাৰ এই যাত্ৰা মানে আহিম বুলি ভাবিছোঁ যেতিয়া আহিমে আৰু এই বৰষুণত কি হ'লেও ৰ'দটো আছে আৰু সেইখন আমি আহি পালোঁ এয়া কাৰিগাঁও চক কালিগাঁও পুলিচ পইণ্ট যদি লেফ্ট চাইডে যায় কোকৰাঝাৰ পাব আৰু আমি যিহেতুকে চৰলপাৰালৈ যাম তো তাৰ কাৰণে আমি যাব লাগিব একদম চিধা যদি এইটো ৰাস্তাত যদি চিধা গৈ থাকে তেতিয়াহ'লে আপোনালোকে পাব কোচবিহাৰ মানে ৱেষ্ট বেংগল তো ইয়াৰ পৰা নেক্সট যিটো ষ্টপেজ পাম বিষ্মুৰী বজাৰ তাত এয়া বিষ্মুৰী বজাৰৰ ষ্টপেজ পাই গ'লোঁ আমি তো তাৰ পৰা আপোনালোকে ৰাইট চাইডে সোমাই যাব ৰাইট চাইডে এই গেটখন দেখিব ইয়াৰ পৰা আপোনালোকে একদম চিধা গ'লে চৰলপাৰা পাই যাব তো এই লগৰীকেইটা ৰখি আছে বহুত দেৰি হৈ গ'ল তো বেছি দেৰি নকৰোঁ আমি ইয়াৰ পৰা আমাৰ অফ ৰ'ডিং বহুত লং জাৰ্ণি আৰু ষ্টাৰ্ট কৰিব লাগিব ইয়াৰ পৰা প্ৰায় 40-50 কিলোমিটাৰ আমি অফ ৰ'ডিং ষ্টাৰ্ট কৰিম ৰাস্তা খুবেই বেয়া আমি আহি এয়া চৰলপাৰাৰ গেট পাই গ'লোঁ একদম কিমান ডাঙৰ এক্সপেৰিয়েঞ্চ না চালা আমাৰ চব দোস্তি আমাক একদম এৰি গুচি গ'ল কি ক'বা এই ক্ষেত্ৰত তুমি কি ক'বা মই এটা কথা ক'ম মানুহৰ সদায় জোচ থাকিব লাগে আৰু সেই জোচমতে আহিব লাগে মানুহৰ কথাই হাজাৰ কথাই বৰৰ এক কথা আহিম বুলি কৈছোঁ আহিলোৱে ফাইনেলি আই এম ক'ব কৈছোঁ চৰলপাৰা চিধা আৰু আমাৰ দোস্তি আফটাৰ এ লং টাইম একদম পাই গ'লো তো আমি এতিয়া দেৰি নকৰি একদম চৰলপাৰাৰ তাতে গৈ লগ পাই আছোঁ তাৰ পৰা আপোনালোকে গেটখনৰ ভিতৰৰ পৰা যিটো ৰাস্তা দি সোমাব না মানে বেছি বেয়া না ডেঞ্জাৰ ৰাস্তা ডেঞ্জাৰ এনে ৰাস্তা দেখি শান্তি নাই দেই বিৰাট বেয়া ৰাস্তা দেই এইখিনিতে মই আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কথা জনাব বিচাৰিছোঁ যদিহে আপোনালোকে চৰলপাৰালৈ আহিম বুলি ভাবিছে হা তো আপোনালোকে যিয়ে নেকি নানক বাইক আনক বা গাড়ী আনক কিন্তু স্কুটি ভুলতো নানিব কাৰণ স্কুটি আনিলে আপোনাৰ স্কুটি আৰু বৰবাদ হৈ যাব আৰু যি গাড়ী নানক কিয় আপোনালোকে একদম টিপ টপকৈ লৈ আহিব যাতে এই অৰণ্যখনৰ মানে মাজত একো যাতে প্ৰব্লেম এটা নিদিয়ে যদিহে কিবা কথাত আপোনাৰ গাড়ী বা বাইক কিবা কথাত প্ৰব্লেম দিয়ে বা বেয়া হ'ল তেতিয়াহ'লে আপুনি না ইপিনে গৈ পাব না সিপিনে গৈ পাব প্ৰায় 50-60 কিলোমিটাৰ এই ডাঠ অৰণ্যখন আছে হয়তো ভিডিঅ'ত আপোনালোকে অৰণ্যখন সিমান এটা মানে গম পোৱা নাই কিমান ডাঠ হ'ব পাৰে কিন্তু যদি আপোনালোকে ফিজিকেলি গৈ একদম মানে জিউ কপি থাকিব বুলি কৈছোঁ আৰু ইয়ালৈ আহিলে বিশেষকৈ অকলে কেতিয়াও নাহিব টিম এটা বনি আহিব আৰু একদম মানে দিনে পোহৰে ইয়াৰ পৰা ৰিটাৰ্ণ হ'ব ট্ৰাই কৰিব মানে জাগাখিনি দুৰ্নাম হৈ যায় ন ইমান ধুনীয়া জাগাত মানুহে কিমান দূৰ দূৰণিৰ পৰা চাব আহে কিন্তু এই চাক ৰাস্তাৰ অৱস্থা এই প্ৰায় 40 কিলোমিটাৰ এই ৰাস্তা বাইক লৈ যে ভুলতো নমৰব এই জাগা চাবা কাল মানে পিকআপে ল'বা নৰে ৰিক্সান নাই যদি 1 ঘণ্টা লাগে 3 ঘণ্টা লাগব এই ৰাস্তাত একদম মানে বাজ আৰু যাই মানে শেষে নহয় দেখুৱে একেখিনিয়ে জাগা চাকচোন মানে কি হ'ব মজা বৰষুণ
দিনত এনেকে বাইকে দি অহাটো বিৰাট দিগদাৰী হয় কাষলে আহা না অ মন তুলসী আপোনালোকে চালপাৰালে আহক ধুনীয়া ধুনীয়া ৰাস্তাৰ মাজেৰে ধুনীয়া পৰিৱেশ পুৰা গাছ অৰণ্য চাৰিওফালে